ডাঙৰ কথা হৈ যাব আৰু এটা কথা দেই, এটা কথা মই আহিছোঁ যিহেতু ইয়াতে ডিউটি দিবলৈ, গতিকে মোৰ অনুৰোধ কোনেও যে বেছি হুলস্থুল নকৰে। কোনোবাই যদি বেছি হুলস্থুল কৰা দেখো চাব, কিন্তু মই গৈ সেইখিনি পাব লাগিলে ময়ো লগত হুলস্থুল কৰা লাগি যাম। সকলোৱে আইন শৃংখলা মানি অনুষ্ঠান উপভোগ কৰিলে ভাল লাগিব, হয়নে বাৰু? ধন্যবাদ। যিসকল বহি আছে তেখেতসকলে চিট বেল্টবিলাক মাৰি লওক। ওলাও হৰি। যিমানেই এনেকুৱা বিহু মঞ্চত অসমীয়াত ভাষণ নিদিওঁ কিয়, যিমানেই অসমীয়া ভাষণ নিদিওঁ কিয়, ইংৰাজী দুএষাৰ নকলে মনটো শান্তি নাপায়। So, I want to say that very happy day to all of you. We are very thankful because each of us and so equality. So we're very joyful. Digo অসমীয়া কোনো মানুহে একো বুজি নাপায়। মানুহে নুবুজাটো বাদে কি কৈছোঁ মই নিজে বুজা নাই। কি অসুবিধা আছে? আপুনি যে ইংলিছত ভাষণ দি আছে, নাপা আপোনাৰ ইংলিছটো মোৰ গালে আহি যাব, মই ইংলিছত ভাষণ দিয়া পাৰিম না ডাটা মানুহ নাথাকিব আপোনাৰ। মানুহ ৰখাৰ দায়িত্ব মোৰ ওপৰতে ভাষণ নকৰিব। ইংলিছত মই কিবা এটা খাই ল'ব লাগিছিলে যাম। Dear ladies and gentlemen, my lord, dear ladies and gentlemen, dear ladies and gentlemen, www.com এনেকুৱা অনুষ্ঠানত তই বাকীখিনি পিছত কৰা www.com বাকীখিনি পিছত মানে পিছত পাব। মানে উপস্থিত ভৱকে সাহিত্য কথা বিচাৰি দিলে গুচি থকাৰ পিছত উপস্থিত মোৰ অতিকৈ মৰম চাটো কৈ যেনে হওক মুগাই মুগা বিহু বিহু অনুষ্ঠানলৈ এটা কৰোঁতে যাব পাৰে। শ্ৰদ্ধা মঞ্চ ওপৰতো বিশ্ব আৰু তলতো বিশ্ব। মোৰ অতিকৈ মৰম কণ বয়োজ্যেষ্ঠসকল আৰু অতিকৈ মৰম শ্ৰদ্ধা জ্যেষ্ঠ ভাইটি ভণ্টিসকল, ভাল হৈছে, ভালে ধুনীয়া। আজি কাহি পালি মায়ে মাতি দিছে পাৰ্চি অলপ বোলে জুন জুলাই আগবছৰ মোৰ ভাষণ সমাপ্ত। এখন বেছি দীঘলীয়া হ'লে মানুহে আমনি পাৰে। এনেকৈ যে আমি সোমাই আহিছোঁ, আপোনালোকে ইমান উৎসাহ দিছে, সঁচাকৈ খুব ভাল লাগিছে দেই। আৰু আমি শিল্পীসকল আপোনালোকৰ মৰমত আশীৰ্বাদতে আচলতে জীয়াই থাকোঁ। কেতিয়াবা এনেকুৱা হয়, খুব ভাল লগা মুহূৰ্তটো আমাৰ নিচিনা সৰু সৰু শিল্পী কেতিয়াবা আমি আবেগিক হৈ যাওঁ। সোমাই আহোঁতে আপোনালোকে যেতিয়া উৎসাহ দিছে আৰু বেয়া একো কথা লাগিছে, সোমাই আহোঁতে বোৱাৰীসকলক দেখিলোঁ বোৱাৰীসকলক দেখি মই বাহিৰৰ ঘৰত তুলি মনত কৰিছোঁ। আজি মণিপুৰ আপোনাৰ লগত নাচে কি হ'ল মই আপোনাৰ লগত আছো।
ভৰিৰে যেনে তথাপি কি ঘটি কৰি এটা কথা কিন্তু মণি বুলি কওঁতে এটা কথা মনলৈ আহিছে আমাৰ পৃথিৱীখন চলি আছে কেৱল মৰম আৰু বিশ্বাসৰ কাৰণে যুদ্ধ বিগ্ৰহৰ কাৰণে পৃথিৱী নচলে আজি মাক দেউতাকে নিজৰ সন্তানক মূৰত হাত ফুৰাই কপালত চুমা এটা খালে মানে কি ডাঙৰ আশীৰ্বাদ ডাঙৰ মৰম মই বিয়া পতা মানুহ দুই এটা কথা দাম্পত্য জীৱনৰ বহু মনত হৈ আছে এনে সংসাৰবিলাক চলি থাকে স্বামী স্ত্ৰীৰ মৰম বুজাবুজি বিশ্বাস ভাল পোৱাৰ কাৰণে হয়নে বাৰু যিটো মণি আৰু মোৰ মাজত বৰ বেলেগ আছে সঁচা বেলেগ আছে মই কৈছো এতিয়া কিছুমান কথা দুখ লাগে আমি হাবিকাৰ আৰু দৰমহা কম আমাৰ কাষৰ দৰে বিহু বুলি গিৰিয়েকে ধৰি লওক ৩-৪যোৰ কাপোৰ দিছে মই দিব পোৱা নাই